ये बाप्पा ये या भक्तांना दर्शन द्यायला ये। हेलो गाइस, वेलकम बैक टू माय चैनल नेहा मस्ती। तो पुनर्बार स्वागतम जनाइছোঁ মোৰ চেনেললৈ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি বহু দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজত আহিছোঁ। আশা কৰিছোঁ আপোনালোকে মৰম দিব। এই ধুনীয়া আৰু মৰম লগা ছবিখন মই পিন্টাৰেষ্ট এপটোত পাইছিলোঁ। ময়ো ইনস্পায়াৰ হৈ এতিয়া আঁকিবলৈ লৈছোঁ। যদি আগতে কিবা ভুল ভ্ৰান্তি হয় তেন্তে ক্ষমা কৰিব। মই মোৰ পদ্ধতিৰে আঁকিবলৈ অলপ চেষ্টা কৰিছোঁ আৰু সেই চেষ্টাই আপোনালোকৰ মাজত আজি দাঙি ধৰিছোঁ। মই অকল এই ছবিখনেই নাকো, আজি মই গণেশ দেৱতাৰ কিছুমান নজনা কথা জনাম আপোনালোকক। বহুতে হয়তো জানে, কিন্তু বহুতে নাজানে। তো যিসকলে নাজানে আজি এই ভিডিঅ'টোৰ যোগেদি আশা কৰিছোঁ জানিব পাৰিব। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। গণেশ দেৱতাক সৰ্বপ্ৰথমে কিয় পূজা কৰা হয়? আচলতে কোনো পূজা আচাৰ অনুষ্ঠান বা কামত কোনো বাধা আহিব নালাগে। সেয়েহে প্ৰথমে গণেশক পূজা কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰা হয়। ইয়াৰ আঁৰত এটা পৌৰাণিক কাহিনীও আছে। এবাৰ সকলো দেৱতাৰে মাজত বিবাদৰ সৃষ্টি হৈছিল যে পৃথিৱীৰ কোনজন দেৱতা সকলো দেৱতাৰে আগত পূজা কৰিব লাগে। সকলো দেৱতাই নিজকে শ্ৰেষ্ঠ বুলি ক'বলৈ ধৰিলে। তেতিয়া নাৰদজীয়ে এই পৰিস্থিতি দেখি সকলো দেৱতাক ভগৱান শিৱৰ ওচৰত আশ্ৰয় লৈ এই প্ৰশ্নৰ উত্তৰ ক'বলৈ উপদেশ দিলে। যেতিয়া সকলো দেৱতা শিৱৰ ওচৰলৈ আহিল, তেওঁলোকৰ মাজত হোৱা কাজিয়া দেখি ভগৱান শিৱই তাৰ সমাধানৰ পৰিকল্পনা কৰিলে। তেওঁলোকে আয়োজন কৰিছিল এখন প্ৰতিযোগিতা। সকলো দেৱতাক নিজ নিজ বাহনেৰে সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰিবলৈ কোৱা হৈছিল। এই প্ৰতিযোগিতাত যিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ চাৰিওফালে ঘূৰি প্ৰথমে তাত উপনীত হ'ব তেওঁক পূজাৰ যোগ্য বুলি গণ্য কৰা হ'ব। এই কথা শুনি সকলো দেৱতাসকলে তেওঁলোকৰ নিজৰ নিজৰ বাহনত উঠি বিশ্ব ব্ৰহ্মাণ্ড পৰিক্ৰমা কৰিবলৈ ওলাই পৰিল। কিন্তু পিছ পৰি ৰ'ল গণেশ দেৱতা। কিন্তু তেওঁ সাহস হেৰুওৱা নাছিলে। তেওঁ তাৰ পৰা মা দেউতা অৰ্থাৎ শিৱ আৰু পাৰ্বতী য'ত আছিলে তাত গ'ল আৰু মা দেউতাৰ চাৰিওফালে 3 বাৰ পৰিক্ৰমা কৰি ঘূৰি আহিলে। সকলোৰে প্ৰথমত যেতিয়া কাৰ্তিক দেৱতাই বিশ্ব ব্ৰহ্মাণ্ড পৰিক্ৰমা কৰি আহি গণেশ দেৱতাক লাডু খোৱা দেখিলে তেওঁৰ প্ৰচণ্ড খং উঠিল। ইয়াৰ পাছত গণেশ দেৱতাই সকলোৰে আগত কয় যে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো সুখ সম্পদ মা দেউতাৰে চৰণত বিৰাজমান। মা দেউতাৰ চৰণৰ সেৱা সৰ্বোত্তম। যিসকলে মা দেউতাৰ চৰণ বাদ দি বিশ্ব ব্ৰহ্মাণ্ড ভ্ৰমণ কৰে তেওঁলোকৰ সকলো পৰিশ্ৰমী ব্যৰ্থ হৈ যায় আৰু এই প্ৰতিযোগিতাক গণেশ দেৱতাক বিজয়ী হিচাপে ঘোষণা কৰা হয়। আৰু তাৰ পিছৰে পৰাই গণেশ দেৱতাক সৰ্বপ্ৰথমে পূজা কৰা হয়। আৰু এইটোৱে আছিলে কাহিনী, গণেশ দেৱতাক সৰ্বপ্ৰথমেই কিয় পূজা কৰা হয়। যদি কিবা ভুল কৈ থাকোঁ তেন্তে ক্ষমা কৰিব আৰু নিশ্চয় মোক কমেণ্ট বক্সত ক'ব। যোনখিনিত মোৰ ভুল হৈছে মই শুধৰাবলৈ চেষ্টা কৰিম আৰু ময়ো জানিম। যিহেতু এই ভিডিঅ'বোৰ বহুত কষ্ট কৰি বনাওঁ, আপোনালোকে অলপ যদি মৰম দিয়ে বহুত ভাল লাগিব। ভিডিঅ'টো যদি ভাল পাইছে তেন্তে এটা হ'লেও কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, খুবেই ভাল লাগিব। আজিলৈ বাই।